ৰাতিপুৱাই শুই উঠি সেন্দুৰ ফুটখন লগাই ল'লোঁ। আজি ৰাতিপুৱাই মায়ে খাবলৈ দিছে চানা আৰু মগু পিঁয়াজ কাটি। আৰু এয়া মায়ে দেখিছে গোটেই বস্তুবোৰ উলিয়াই লৈছে, মানে মা পূৰা বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে। আৰু বহুত দিন হ'ল চুলিখিনি একেবাৰে যত্ন লোৱা নাই। সদায় ওলাই যোৱা চুলি কিমান বেয়া হৈ জানে নহয়। আগতে মই প্ৰায় জবা ফুলৰ পাত পিচি লগাইছিলোঁ, কিন্তু বহুত দিন হ'ল এলাহ বুলিয়ে ক'ব লাগিব, বহুত দিন লগোৱা নাছিলোঁ। ভাবিলোঁ আজি ঘৰতে আছে যেতিয়া লগাওঁ। আচলতে শ্বেম্পু আৰু কণ্ডিশ্যনাৰ যথেষ্ট নহয় আমাৰ চুলিৰ কাৰণে, কেতিয়াবা এইবোৰো লগাব লাগে, চুলিখিনি ভাল কৰে। আৰু তাতে জবা ফুল এপাহ দি কিনি ধুনীয়াকৈ পিচি ল'লোঁ মিক্সিতে, আৰু তাতে মই এটা কণী দি ল'লোঁ। এনেও কণীয়ে চুলিখিনি খুব ধুনীয়া কৰে নহয়, মোৰ যে বহুত ভাল কৰে জানে। আপোনালোকেও কৰিবচোন, এনেকুৱাকৈ লগাব, চুলিখিনি ভাল কৰিব। আৰু মা আছে যেতিয়া কিহৰ চিন্তা, একো চিন্তা নাই, নিজৰ মৰমৰ হাতেৰে মোৰ চুলিখিনি লগাই দিলে। আৰু এয়া পোৱালীজনীক দেখিছে মেহেন্দি আঁকি দিব লাগে বুলি, স্কুল বন্ধ আছে যে। আগতে মই জানি যেতিয়া সৰু আছিলোঁ মোৰ বাক সদায় মেহেন্দি আঁকি দিবলৈ কওঁ, তাই কিন্তু বহুত ধুনীয়া আঁকিছিলে। মই খালি ইমান পাকৈত নহয়, তথাপিও তাইক লগাই দিছোঁ, তাই ভাল লাগে মনটো মই লগাই দিলে। আৰু গধূলি এনেদৰে পাৰ কৰিলোঁ। আৰু এই চুলিখিনি যে লগাইছিলোঁ কি ধুনীয়া হৈছে দেখিছে, নিজৰে মনটো ভাল লাগে। আপোনালোকেও কেতিয়াবা এনেকৈ লগাবচোন, চুলিখিনি বহুত ভাল কৰে।